আমাৰ আজিৰ বলিশালত আহি পৰা ছাগলীটো হৈছে পাখি পেহী। এই পাখি পেহীয়েনো ইউটিউবত কি কৰে বুলি যেতিয়া মই বিচাৰিবলৈ ওলালোঁ, তেতিয়া মই দেখিবলৈ পালোঁ ইহঁতে কৰি আছে একেটা চোলা পিন্ধি গিৰিয়েকে ঘৈণীয়েকে দিনটো সোমাই থকা চেলেঞ্জ। আচ্ছা, একেটা চোলা পিন্ধি সিহঁতে ভাত বনাইছে, একেটা চোলা পিন্ধি সিহঁতে ঘৰ সাৰিছে, একেটা চোলা পিন্ধি সিহঁতে ঘৰৰ কাম কৰিছে, একেটা চোলা পিন্ধি সিহঁতে বিচনা পাৰিছে, আৰু একেটা চোলা পিন্ধি সিহঁতে বেলেগ কি কৰিছে সেইখিনিতো আমি নাজানো। আচ্ছা, অঁ হেল্ল', এই পাখি পেহী। অঁ, এই তোমালোকৰ হেৰিটো চালোঁ, এই একেটা চোলাৰ ভিতৰতে যে তোমালোকে গিৰিয়েকে ঘৈণীয়েকে দুটা যে সোমাই আছিলা যে, বৰ ভাল লাগিছে বুজিছা। আমাৰ গাঁৱত একেবাৰে তিনিআলিতে পৰ্দা লগাই আমাৰ গোটেই গাঁৱৰ ৰাইজে চাইছে সেইটো, বৰ ভাল পাইছে। বাকী হেৰি অসমবাসী ৰাইজৰ আকৌ এটা বেলেগ অনুৰোধ আছে এইবাৰ। তোমালোকে যিহেতু একেটা চোলাৰ ভিতৰত দুটাই সোমাই ভিডিঅ' বনালাই, নেক্সট মানে আমি অসমবাসীয়ে চাব বিচাৰিছোঁ তোমালোকে এটা জাঙিয়া কিনা, সেইটোৰ ভিতৰত দুইটা সোমাই দিনটো কেনেকৈ কি কৰা ভিডিঅ' বনাই ৰাইজক দেখুওৱা। এটা চোলা দুইটাই পিন্ধিটো ভালকে দেখাইছে, আৰু এতিয়া এটা জাঙিয়া দুটাই পিন্ধি ৰাইজক দেখাই দিয়া। নে কি কয় ৰাইজ? এইজনী হ'ল পাখি পেহী, কাকুৰ ঘৈণীয়েক তাই। দুইটাই মিলি নৱপ্ৰজন্মক বৰ বেলেগ সোৱাদ যোগায়। আচ্ছা, টিকটকৰ সেই দুনিয়াখনৰ আছিলে তাই ৰাণী, এতিয়া দেখোন ইউটিউবত আহি পিন্ধি আছে ফটাকানি। এটা চোলাত দুইটা সোমাই দিয়ে ৰাইজক মজা, বোলে এটা চোলাত দুইটা সোমাই দিয়ে ৰাইজক মজা। পিছে এটা জাঙিয়া দুইটাই পিন্ধাটো চাবলৈ ৰৈ থকাহে আৰু আমাৰ কথা। এই পাখিৰ সমান টেলেণ্টেড মানুহ ইউটিউবত বেলেগ নাই, সেয়েহে পাখিৰ ভিডিঅ'বোৰত ৰাইজে গালিৰে দিয়ে উপচাই। ইমানখিনিলৈকেতো চাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে পাখি ৰাজবংশী এগৰাকী ইউটিউবাৰ, ব্লগাৰ, ইউটিউব ষ্টাৰ। এতিয়া ইহঁতৰ লগত থাকে আৰু এজন ল'ৰা, যাৰ নাম হৈছে বিপুল ভাইয়া। ঘৰ বাৰী এৰি বিপুল কিয় আমাৰ লগত থাকে? কাৰণ তোমালোকৰ লগত বিপুলে এই মজাবোৰ লৈ থাকিব পাৰে। চালা কম কপাল নে এইখন তাৰ? চেনেল লোকৰ, ভিডিঅ' লোকৰ, ঘৈণী লোকৰ, মজা কিন্তু সমান। হে ভগৱান, অহা জনমত মোকো তুমি এই বিপুল বনাই জন্ম দিবা দেই। এই বিপুলে বোলে পাখিহঁতক বৰ পায়, শিখৰ খোৱা খৰচটো পাখিৰ কেমেৰা ধৰোঁতে ওলায়। বিপুলে কিন্তু পাখিৰ কাৰণে বহুত কষ্ট কৰে। নিজৰ ঘৰ এৰি পাখিৰ লগত চাকৰ থকা দি থাকে। পাখিয়ে কিন্তু বেচেৰা বিপুলক বহুত কষ্ট দিয়ে। কাপোৰ খোলাই গেলা গৰমত ৰ'দত বহাই থৈ দিয়ে। এনেকে যদি একেলগে বহিব দিয়ে, ৰ'দ কি দাদা, মই জুই ওপৰতো বহি দিম। এতিয়া সিহঁতৰ বেলেগ এটা ভিডিঅ' চাওক। বিয়াৰ পিছতে ৰাতি জংঘলত আহি থাকিবলগীয়া হ'ল। কিয়? ঘৰৰ দৰ্জাখনৰ হুকটো বেয়া হ'ল নে ৰুমৰ পৰা বিপুল নোলোৱা হ'ল? মই বুজি পোৱা নাই, বিয়া পাতিয়ে ৰাতি জংঘলত গৈ থাকিবলগীয়া কিয় হ'ল? মানুহে আকৌ বিয়াৰ পিছত মিতিৰ কুটুমৰ ঘৰত যায়, ইহঁতে কিন্তু বিয়াৰ পিছত জংঘলতহে সোমায়। আচ্ছা, হে ঈশ্বৰ, তোমাৰ কি মহিমা? আজিৰ যুগৰ এই ইউটিউবাৰৰ কণ্টেণ্টৰ এয়া গুণ গৰিমা। वेल डन, तालियां होनी चाहिए यार हमारे लिए। এই কালু, এইবোৰ নলগাবি, এইবোৰ সিহঁতৰ প্ৰাইভেট ভিডিঅ'। নহয় দাদা, প্ৰাইভেট ভিডিঅ', এইবোৰ সিহঁতৰ ইউটিউব ভিডিঅ', গোটেই অসমবাসীক দেখায়। হয় নেকি? বোলে ৰহি মলাই মাছৰ পাচি মূৰত লৈ যায়, পেহীয়ে বাথৰুমত সোমাই অসমৰ ৰাইজক দেখায়। চাবোন লগাইছো, ক্ৰীম লগাইছো, এইবোৰ ইহঁতৰ ভ্লগ। গাত চাবোন লগাইছো, ক্ৰীম লগাইছো, এইবোৰ ইহঁতৰ ভ্লগ। হে প্ৰভু, ক'ত আছা তুমি? এবাৰ কৰাচোন মোক লগ। নোৱাৰো আৰু ইহঁতক চাবলৈ, মাথাই কৰা নাই কাম। মোৰ মাথাই কৰা নাই কাম। পাখিৰ কাহিনী ইমানতেই সামৰিছোঁ। আও হৰি আও ৰাম। বাকী আপোনালোকৰ ক'বলগীয়া কি আছে তলত কমেণ্টতেই চাম, লিখক।
লিখক মইতো আশা কৰোঁ আপোনালোকৰ পৰা এটা এটাকে লাইকো পাম আৰু লগতে ভিডিঅ'টো যদিহে ভাল লাগিছে শ্বেয়াৰ অলপো পাম মাৰি দিয়ক বাকী এইখিনিতে কৈ দিওঁ যদিহে আপোনালোকে ভাবিছে পাখিৰ লগত মোৰ কিবা দুশ্মনী হৈছে পাখিক মই বেয়া পাইছোঁ তেনেকুৱা কিন্তু একো নাই দেবা গতিকে আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পাছত পাখিৰ ভিডিঅ'ৰ তলত গৈ কমেণ্টত ধুমধাম গালি লিখিবলৈ কোনো প্ৰয়োজন নাই আপোনালোকে এইটো এণ্টাৰটেইনমেণ্ট বুলি ধৰি লওক কাৰণ ময়ো মনোৰঞ্জনৰ কাৰণে ভিডিঅ' বনাইছোঁ সিহঁতে যেনেকৈ ৰ'দত বহি কাপোৰ খুলি ভিডিঅ' বনাই ভ্লগ বুলি কয় সিহঁতে যেনেকৈ এটা চোলাৰ ভিতৰত দুইটা সোমাই ভ্লগ বুলি কয় ঠিক তেনেকৈ আমাৰ এইটো কণ্টেণ্টক ৰ'ষ্ট বুলি কয় যিটো আমি ধেমালিতে বনাইছোঁ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাইছোঁ আৰু মজা ল'বৰ কাৰণে বনাইছোঁ গতিকে আপোনালোকেও মজা লওক আৰু পাখিহঁতকো মজা দিয়ক মানে সিহঁতকো মজা লৈ থাকিব দিয়ক বেয়াকৈ ক'বলৈ কাকো কোনো প্ৰয়োজন নাই এণ্টাৰটেইনমেণ্ট ধন্যবাদ अरे देवा 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 मैं तो तेरे को हरामी समझता था तो राम निकला रे देव मानुस निकला रे